নমস্কাৰ, মই ৰাতুল কুমাৰ আৰু আমাৰ চেনেল জনমভূমি ফেক্সলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত সুশান্ত সিং ৰাজপুতৰ কিছুমান তথ্য আপোনালোকক দিবলৈ ওলাইছোঁ। সুশান্ত সিং ৰাজপুত এটা কমন ইণ্ডিয়ান ফেমিলিৰ পৰা আহি তেওঁ নিজকে বলিউডত প্ৰতিষ্ঠা কৰিছিল আৰু সেই অভিনেতাজন আজি আমাৰ মাজত নাই। সেয়েহে তেওঁৰ কিছুমান নজনা তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দিবলৈ ওলাইছোঁ। সেয়েহে এই ভিডিঅ'টো আপোনালোকে শেষলৈ চাই যায়। পোনপ্ৰথমে আমি জনমভূমি ফেক্সৰ সকলো পৰিয়ালবৰ্গই তেখেতৰ চিৰশান্তি কামনা কৰিছোঁ। সুশান্ত সিং ৰাজপুত সঁচাকৈ এজন ইউনিক পাৰ্চনেলিটিৰ ব্যক্তি আছে। আপোনালোকে যদি তেওঁৰ গুণ গৰিমাবিলাক অনুসৰণ কৰে তেনেহ'লে দেখা পাব আৰু তেওঁৰ কিছুমান ৱেৰি ড্ৰিমৰ কথা, আৰু সেই ৱেৰি ড্ৰিমছবোৰ ৱেৰিড আছিল যদিও সঁচাকৈয়ে বৰ ইউনিকো আছে। যদি আমি কিবা এটা ডাঙৰ সপোন দেখোঁ আৰু তাক ইনস্পিৰেশ্যন বিচাৰোঁ তেনেহ'লে সুশান্ত সিঙৰ সেই জীৱনটোৱে আমাৰ ইনস্পিৰেশ্যনৰ কাৰণে যথেষ্ট। কেৰেলাত যেতিয়া বানপানী হৈছিলে সেই সময়ত সকলো দেশে কেৰেলা চৰকাৰক সহায় কৰিছিলে আৰু সেই সময়ত সুশান্ত সিং ৰাজপুতেও কেৰেলা চৰকাৰক পৰ্যাপ্ত পৰিমাণৰ সহায় কৰিছে। কিন্তু এটা কথা মন কৰিবলগীয়া যে তেওঁৰ এজন অনুৰাগীয়ে তেওঁ ইনষ্টাগ্ৰামত জনাইছিল যে তেওঁৰো সাহায্য দিবলৈ মন আছে, কিন্তু তেওঁৰ হাতত পৰ্যাপ্ত পৰিমাণৰ ধন নাছিল। তেতিয়া সুশান্ত সিং ৰাজপুতে তেওঁক ৰিপ্লাই দিছিলে যে সেই অনুৰাগীজনৰ হৈ তেওঁ কেৰেলা চৰকাৰক 1 কোটি টকা প্ৰদান কৰিব, আৰু সেই অনুৰাগীজনৰ এনেকুৱা এটা ইচ্ছা থকাৰ কাৰণে তেওঁক সুশান্ত সিং ৰাজপুতে ভূয়সী প্ৰশংসা কৰিছে। তেওঁ টিভি চিৰিয়েলেৰে নিজৰ এক্টিং কেৰিয়াৰ ষ্টাৰ্ট কৰি MS ধোনী, চিচুৰৰ দৰে ব্লকবাষ্টাৰ চিনেমাবোৰ উপহাৰ দিছিল। সেয়া সঁচাই ইনস্পায়াৰিং। যদিও আমি তেওঁক সাধাৰণতে এজন ষ্টাৰ হিচাপে চিনি পাওঁ বা পাইছিলোঁ, সেইজন ষ্টাৰৰ কিছুমান ফেক্টছ আছে। সেই ফেক্টছবোৰৰ সৈতে আজি আপোনালোকলৈ এই ভিডিঅ'টো লৈ আহিছোঁ। অনুগ্ৰহ কৰি এই ভিডিঅ'টো আপোনালোকে শেষলৈ চাই যায়। সুশান্ত সিং ৰাজপুত তেওঁ পোনপ্ৰথমবাৰৰ বাবে টিভিৰ পৰ্দাত ভুমুকি মাৰিছিল প্ৰীত নামৰ কেৰেক্টাৰ এটাৰ সৈতে, আৰু তেওঁ এখন টিভি চিৰিয়েল কৰিছিল পোনপ্ৰথমে, আৰু সেই চিৰিয়েলখনৰ নাম আছিল কিছ দেশ মে হে মেৰা দিল। আপুনি যদি আপোনাৰ নিজৰ পেশ্যন ফ'ল' কৰিব খোজে তেনেহ'লে আপুনি আপোনাৰ ওপৰত দৃঢ় বিশ্বাসী হ'ব লাগিব, আৰু তেনে এজন দৃঢ় বিশ্বাসী ব্যক্তি আছিল আমাৰ সুশান্ত সিং ৰাজপুত। তেওঁৰ নিজৰ পেশ্যন ফ'ল' কৰিবৰ কাৰণে যেতিয়া ইঞ্জিনিয়াৰিঙৰ 3rd ইয়াৰ হৈ আছিল তেতিয়া তেওঁ 3rd ইয়াৰতে সেই ইঞ্জিনিয়াৰিং ড্ৰপ আউট কৰি দিছিল, মানে ইঞ্জিনিয়াৰিংটো এৰি দিছিল, আৰু তেওঁ নিজকে এক্টিঙৰ ফালে লৈ গৈছিল। এতিয়া আপোনালোকে হয়তো ভাবিছে ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ এজন কিহৰ কাৰণে মাজতে ড্ৰপ আউট দিলে। তেওঁ নিজৰ ওপৰত ইমানেই দৃঢ় বিশ্বাসী আছিল যে তেওঁ এক্টিঙৰ জৰিয়তে বলিউডত নিজকে স্থাপন কৰিব পাৰিব, আৰু সেই দৃঢ়তাৰে তেওঁ আমাৰ MS ধোনীৰ জৰিয়তে হওক বা চিচুৰৰ দৰে এনেকুৱা চিনেমাৰ দৰে নিজকে বলিউডত প্ৰতিষ্ঠা কৰিছিল। আৰু তেওঁৰ দৰে দৃঢ় বিশ্বাসী পুৰুষ এজন আমাৰ মাজত আজি নাই। সেয়েহে তেওঁৰ বিষয়ে কিছু কথা আপোনালোকে আৰু জানি লওক। সুশান্ত সিং ৰাজপুতে অভিনয় কৰা MS ধোনী চিনেমাখন আমি সকলোৱে চাইছোঁ, আৰু আমি যেতিয়া সেই চিনেমাখন চাই আছিলোঁ তেতিয়া সেই চিনেমাখনত MS ধোনীয়ে এক্টিং কৰিছিলে নে সুশান্ত সিং ৰাজপুতে আছিলে কোনেও ধৰিব পৰা নাছিল। আৰু সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ খবৰটো পাই অষ্ট্ৰেলিয়াৰ এজন ক্ৰিকেটাৰ ছেন ৱাটছনে টুইটযোগে জনাইছে যে যেতিয়া তেওঁ সেই চিনেমাখন চাইছিল, MS ধোনী চিনেমাখন চাইছিল, তেতিয়া তেওঁ ধৰিব পৰা নাছিল যে সেইজন MS ধোনীয়ে নে সুশান্ত সিং ৰাজপুতে। এতিয়া মূল কথাটো হ'ল MS ধোনীৰ দৰে এজন মহান ক্ৰিকেটাৰৰ ৰোল এটা প্লে কৰাটো ইমান সহজ কথা নহয়। সেই ৰোলটোৰ প্লে কৰিবৰ বাবে সুশান্ত সিং ৰাজপুতে প্ৰায় 1.5 বছৰ কাল সেই প্ৰেক্টিছ কৰিছিল, আৰু MS ধোনীৰ লগত তেওঁ 9 মাহ সময় কটাইছে। MS ধোনীৰ হেলিকপ্টাৰ শ্বটৰ বিষয়ে আমি সকলোৱে জানো। এতিয়া সেই হেলিকপ্টাৰ শ্বটটো সুশান্ত সিং ৰাজপুতে যিহেতু মাৰিব লাগিব সেই চিনেমাখনত, সেই শ্বটটো শিকিবৰ বাবে তেওঁ এদিনত প্ৰায় 225 বাৰলৈ প্ৰেক্টিছ কৰিছে। আৰু সুশান্ত সিং ৰাজপুতে ফিজিক্স ছাবজেক্টটো খুব বেছি ভাল পাইছিলে, আৰু আপোনালোকে যদি চাই তেনেহ'লে দেখা পাব তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত ফিজিক্স ৰিলেটেড কিছুমান ফটো বা ভিডিঅ' তেওঁ শ্বেয়াৰ কৰিছিলে, আৰু যিটো সাধাৰণতে বলিউডৰ ষ্টাৰবিলাকে এই বস্তুবোৰ শ্বেয়াৰ কৰা দেখা নাযায়। আৰু সাধাৰণতে কিছুমান বলিউডৰ ষ্টাৰে তেওঁলোকৰ ফটো বা তেওঁলোকৰ প্ৰমোচনেল ভিডিঅ'বিলাকহে শ্বেয়াৰ কৰে, আৰু সেয়েহে তেওঁ সকলোতকৈ ইউনিক আছিলে। পুলিচ ইনভেষ্টিগেশ্যনৰ পৰা ওলাইছে যে তেওঁৰ মৃত্যুৰ আগত তেওঁৰ লগত থকা ছাৰ্ভেণ্টসকলক তেওঁ আগতীয়াকৈ
তেওঁলোকৰ প্ৰাপ্য দৰমহাসমূহ দি দিছিলে আৰু তেওঁলোকক কৈছিলে যে এতিয়া এইখিনি ৰাখি থোৱা, পিছলৈ বা মই আৰু দিব পাৰোঁ নে নাই। সঁচাকৈয়ে আপোনালোকে ভাবকচোন তেওঁ কিমান উদাৰ মনৰ মানুহ আছিল। বন্ধুসকল, আৰু যিহেতু আমাৰ মাজত সুশান্ত সিং ৰাজপুত নাই আৰু তেওঁৰ বিষয়ে বিভিন্ন ছ'চিয়েল মিডিয়াত বিভিন্ন কথা ওলাই আছে, বৰ্তমান আমি এইটোৱেই কামনা কৰিব পাৰোঁ যে তেওঁৰ পৰিয়ালে যাতে এই দুখৰ পৰা সোনকালে মুক্তি পায়, তাৰে ওচৰত আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। সদৌ শেষত সকলোকে ধন্যবাদ জনাই আমাৰ এই ভিডিঅ'টোৰ সামৰণি মাৰিছোঁ। জয় আই অসম।